মম কাঁহী বাতিখিনি মাছবা ৰেডি হৈ থাক ম'ম' খাবা নেকি মানে খাৱাৰ বাহিৰে বেলেগ একো নাই খাওয়ার বাইরে চ্যালেঞ্জ আমি খাৱাৰ বাহিৰে বেলেগ কৰিবও নোৱাৰোঁ দেচোন সেইকাৰণে হোৱাটছআপ গাইজ মিট আজি এনুৱেল গৈছোঁ হৈছে মিড নাইট কিং তো আজি এটা নতুন আমাৰ মেম্বাৰ আহিল আমাৰ লগত এইটো তই থপৰা দেখাইছোন আহিলে কিয় আমার হাই আছে থপরা বলে क्या दोसो दोसो उठसे उठ मुई लइसा रोज क्या हो रहा অঁ নাই এৰে আগৰ ভিডিঅ'ত আছে না খানাৰ ভিডিঅ'টো আছে আচ্ছা আগৰ তো যে পাঁচ চেল গিছিলি খাই মোৰ পাঁচ চেল গিছে বাবা কি খাই চেল না রাজে গেছিল কি রাজে খাইছে মাংস খাইছে তো যে লাস্টে মাংস বাগত না পাতে যে পাত খান চেল গিছা বেটা মাংস 3 পিস দিছে মোক 3 পিস কিয়া দিব তো এখনি মান দিছে তুমি চাইছো 3 পিস দিছে বলে আধা কেজি মাংস খাইছে তো আজি কন্টেন্টটো কি হ'ব কন্টেন্টটো আছে কিবা কানি হ'ব কি কিবা কাৰণে যি হয় আজি আমি যেখনি আৰু আমি গধূলাৰ টাইমখিনিত আমি যেখনি টাইম ঘূৰোঁ বা ফুৰোঁ যি যি কৰোঁ সেইগিলা দেখাম আছে নাই হা হা আমি কেনেকৈ থাকোঁ বুজিছা অলপ এনে ঘূৰা ফুৰা কৰোঁ বা কিবা নমাল খাওঁ এইগিলাই আমি দেখাম আৰু বেলেগ আজি আৰু মানে ইমান নাই পিছত দেখো ভিডিঅ' তো আজি ডাইৰেক্ট ভিডিঅ'টো আমি একদম মানে নেচাৰেল প্লেচ এটাৰ পৰা কৰিছোঁ একদম সুন্দৰ পৰিৱেশ এটাৰ মাজত মানুহ নাই জেগাত থাকোঁ না বেছিকৈ একদম নেচাৰেল প্লেচ তো বলক ভিডিঅ'টো আপোনালোকে চাই থাকক ইয়াৰ পৰা আৰম্ভ কৰিলোঁ তো গাড়ী ষ্টাৰ্ট দি দছ অঁ ম'ম' খাব লাগে কাঁহী বাতি মাছবা দি দিবি নেকি কাঁহী বাতি মাছবি না প্লেনটো মানে ছাডেনলি কৰি দিলোঁ মানে বহৰী পাৰ্ক এটা আহা তো এতিয়া আহি পালোঁ তাৰপিছত আহোঁতে ৰাহুলন কিবা কৰি আছে ৰাহুল কিয় ৰাত তই যে চুইয়াও নেকি দছ পানী বেছি নহয় না নুম নেকি নুম চাবি লৈ নহ'লে লুই চুইতিয়া বোলে বোলে দাম খৰ বুলি মই ফেলাম বুলি পেলাইছোঁ নেকি মই ফেলাম বুলি পেলাইছোঁ মই জানি শুনি পেলাইছোঁ তে কষ্ট নেকি হাতৰ পৰা সঁচাই কৈছোঁ সঁচাই কৈছোঁ নেকি এটা বাকী তুমি এইগিলা বাদ দিয়াচোন ফাল্টু বাদ দি ফেলা নে যে মই জানো এটা তুমি কি কৰি দিছিল মেটাং কৰি আছা নেকি কিয়া কি কৰিবি মেটাং কিয়া জমা কৰিবি নেকি জমা কৰি মেটাঙৰ বিজনেছ কৰিব না দোষ ক'ত অদ্ভুত কাহানী এটা এটা কি কাহানী মানে এটা কি ভূত না না মানুহ না এটা না কিবা পানীত থকা ভূত না কি বুলি কয় এটা চাইছোঁ এটা কি হাৱা কৰিছে তুই পাৰিবি নাচ মই এৰা চেম্পিয়ন আছোঁ এনা কলজিয়ালি পাৰিবি নেকি তাকে যাবা চেম্পিয়ন মই সেইখিনিত যাবা ইয়াক নাখনত যাবা দিবিছোঁ আৰে ভাই মোৰ ৰেকৰ্ড আছে গম পা না মোৰ পৰা এই এক জাপত এক ডুব মাৰি কিনে মই পাৰ এক আঁঠু পানীত নমা ভয় কৰে গম পা না নাপাতি পানী তুই মোক খেল দেখা নাই চুইমিং মোড দেখা নাই এতিয়ালৈ স্কিল দেখা নাই কেনা ৰিক্স সেইকাৰণে এই ৰিক্স শিকিলে মই চেম্পিয়ন দে একদিনে টাকা যাম কি আছিলে এইগিলা দুবৰিগিলা যি আছে লম্বা লম্বা হৈ আছে তাকে তাৰ পৰা মই ডুব মাৰি কিনে গৈছোঁ ইয়াৰ পৰা এক ডুব মাৰছোঁ ডাইৰেক্ট যাই আহিছোঁ কিমান বিবাদ দমকলৰ পানী আৰু মটাৰৰ পানী বাহিৰে বেলেগ পানী আকৌ চিনি নাপাওঁ মোৰ আমি কণ্টেণ্ট মানে সদায় এটা দি থাকোঁ মানে খাৱাৰ বাহিৰে বেলেগ একো নাই খাৱাৰ বাহিৰে চেলেঞ্জ আমি খাৱাৰ বাহিৰে বেলেগ কৰিবও নোৱাৰোঁ দেচোন সেইকাৰণে মানে ঘূৰা ফুৰাতে দেখি থাকোঁ জানা ঘূৰা ফুৰা কৰি দিছোঁ ঘূৰা ফুৰা মানে এনেই এতে আমি চেঙাখনতে বাহিৰৰ কোটা ওলাই যাব পাৰা ভিডিঅ' হৈ দিব সেইটো হয় এতিয়া আমাৰ সেইটো কাৰণে মানে আজি ওলাই আহিলোঁ মানে নদী পাৰত চাগে সেইটো মানে এটা ভিডিঅ' দিওঁতে আমাৰ আমনি হৈ গৈছে মানে সেই খাৱা ভিডিঅ' কেইটা ভাবি আছোঁ কিন্তু বৰ্তমান জুলাই 6 তাৰিখে পৰীক্ষা আছে সেই পৰীক্ষাটো যাই উঠাৰ পিছত চাগে অলপ ভাল ভিডিঅ' আহিব চাগে কাৰণ এতিয়া ফাইনেল পৰীক্ষা না পৰীক্ষাটোৰ পিছতে কিবা এটা ভিডিঅ' চিডিঅ' আহিব ক'ৰবাত ফুৰবা চুৰবা যাম আমি গোটেইকেইটা আমিনো বাইক লৈ ক'ত ৰাইড কৰিব পাৰিম আমাকতো ঘৰৰ পৰাই কুবাও না আৰু লাইচেঞ্চ চেঞ্চেছ নাই আমি চাইচাকালৈ যাব লাগিব হয় না জুলাইলৈকে যাম দে আৰু জুলাইৰ পৰা আৰু আজি আহিলোঁ এটা জাষ্ট আজিৰ পৰা আৰম্ভ আৰু ভিডিঅ' আৰু ধুনীয়া ধুনীয়া ভিডিঅ' কণ্টেণ্ট আৰম্ভ আৰু আজিৰ পৰা অলপ অলপ কিছুমান চেলেঞ্জ ভিডিঅ' হওক খানাৰ ভিডিঅ' হওক বা এতে কিছুমান
বাকী এনে কওঁ কিবা লেকচাৰ মাৰি চালে কওঁ নমস্কাৰ মানে কি খানাৰ ভিডিঅ' কিবা ভিডিঅ' আৰু ভিডিঅ' আৰু কিছুমান ভিডিঅ' আহি থাকব যে 2 দিনৰ মূৰত হওক 3 দিনৰ মূৰত আহি থাকব আৰু হা হয় হয় বাগাত দি থাকলেতো নহ'ব ওলাই আহিব লাগিব এই আমাৰ এই আৰিছক লৈছোঁ এতে দুবা লাগে উদাহৰণ হৈ যাম দে এখন মানে হা? সি তাতে তাকে গৈছিল গম পাইছে না অঁ হয় কেনা জংঘল দোষে ৰাজ জংঘল মানে আমি এটা ট্ৰিপ মই কৰোঁ নেকি আজিকালি যে ট্ৰেণ্ডিঙত যে ওলাই দি আছে ইনষ্টা ৰিলছগিলা যে চালি গেছি এনান জেগাতে ঘূৰে দেখছ না কি ৰিলছ ফাল্টু ৰিলছগিলা যে ওলাই আছে এনান ট্ৰিপ এটা কৰবি নেকি আমাৰ মই মানে কৰিয়ে থাকোঁ মাজে মাজে ময়ো ৰাজ অঁ এই ঘোঁৰাৰ পিছত উঠি নাই সেইটো ঘোঁৰা মানে ঘোঁৰাত নপৰা নে বৰ্তমানলৈ দোষ ঘোঁৰা মানে এতিয়া কিবা বুলি কয় চানা ঘোঁৰা এই কি বুলি কয় চানা ঘোঁৰাটো বেলেগ ঘোঁৰাৰ আৰু এটা নাম আছে জিব্ৰা নেকি জেব্ৰা ঘোঁৰাৰ নাম বোলে জেব্ৰা জেব্ৰা বোলে এইটো অসমত জেব্ৰা হৈছে জেব্ৰা হৈছে বোলে কি গ'লে বোলে এই জেব্ৰা মানে জেব্ৰা নামৰ এটা বস্তু আছে না নাই জেব্ৰা নহয় তুই ঘোঁৰা মই ঘোঁৰা চিনি নাপাওঁ মদ কৰি জানা গিৰিছো তাই কি মদ তাৰ পৰাই শিকে আৰু মদ তাৰ পৰাই জেব্ৰা বোলে সেইটো জেব্ৰা ই পাগলা হৈছে নিচা হৈছে দিনৰ পৰা নিচা হৈছে নিচা নিচা হৈছে নিচা হৈছে কি খাবা বাবু ম'ম' কাঁহী বাতি খিনি মাছবা ৰেডি হৈ থাক ম'ম' কিয়ে পুৰা খাই আছা দোষ পুৰা মানে দোষ এনে খালো তুই ভিডিঅ' কছা যদি মই খাই আছে ভোক লাগিব কেনেকৈ চাউন ওলাই তই খাব নাপাওঁ বেটা পইচা 60 টকা আহি থাকে মানে খাবা নাপা চলি এটা লৈ আহি পুৰা খাইছে গম পাই সি খাবা নাপা নহয় দছে মানে খোৱাই মোক একলাকে হয় তোক গম নাপাকে খুৱাই সেইকাৰণে মই আজি বিন্দাছ খাওঁ ছাগলী খাই অলপ চেৰাটো পৰা চলি না প্ৰটিন লাগে বোলে প্ৰথম যদি 100 গাখীৰ খাই গৰু আছে বোলে 3টামান যিথলৈকে আজি মই খালোঁ সদায় খাব লাগিব সদায় খাওঁ একবাৰ 40 টকা আছে পিছত খাম 140 টকা আছে এতিয়া টেনশ্যন নহয় পিছত খাম টেনশ্যন কিয় দিছে পিছত খাম হ'ব দে এতিয়া নহয় মোৰ অলপ বাজেটটো অলপ টাইট হৈ আছে লুজ হ'লে খাম দে এতিয়া মানে পেটটো ভৰ্তি হৈছে না এইগিলা অলপ বয়া অলপ হাফ প্লেট ম'ম' দি কি হয় এটা চিকেন পকৰা দি নাই হ'ব আজি হ'ব নহ'লে বহুত কাম দেৰি হৈছে